নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ জ্ঞান ইন আসাম চেনেলটোলৈ আজি আমি এই ভিডিঅ'টিত কেইটামান আসাম পুলিচৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব প্ৰথম কুৱেশ্যনটোলৈ আহিছো সতী সাধনী কোন বংশৰ ৰাণী আছিল কুৱেশ্যনটো কি হ'ব সতী সাধনী কোন বংশৰ ৰাণী আছিল তলত অপচন 4টা আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব চুতীয়া বংশৰ অপচন গ চুতীয়া বংশৰ ৰাণী আছিল নেক্সট কুৱেশ্যন কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত তলত অপচন 4টা আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব অপচন খ গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত এইবাৰ আহিছো আমাৰ নেক্সট কুৱেশ্যনটিলৈ কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয় তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ত্ৰিপুৰা অপচন ঘ ত্ৰিপুৰা এবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছো মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন তলত অপচন 4টা আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব তৰুণ শইকীয়া শুদ্ধ উত্তৰ কি হ'ব তৰুণ শইকীয়া এইবাৰ আহিছো আমাৰ নেক্সট কুৱেশ্যনটিলৈ এলেকা ভিত্তিক অসম ভাৰতৰ কিমানতম ৰাজ্য এলেকা ভিত্তিক অসম ভাৰতৰ কিমানতম বৃহত্তম ৰাজ্য তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 17 নং বৃহত্তম ৰাজ্য কি হ'ব 17 নং বৃহত্তম ৰাজ্য এইবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছো আত্মসন্ধানৰ দ্বাৰা লিখা আত্মজীৱনীখন কোনে লিখিছে তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক হোমেন বৰগোহাঁই আত্মসন্ধানৰ দ্বাৰা লিখা আত্মজীৱনী নেক্সট কুৱেশ্যনটোলৈ আহিছো কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল তলত অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব অপচন গ তিনিচুকীয়া কি হ'ব অপচন গ তিনিচুকীয়া এবাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছো কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় তলত অপচন 4টা আছে ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ৰজনীকান্ত বৰদলৈ অপচন গ ৰজনীকান্ত বৰদলৈ এইবাৰ নেক্সট কুৱেশ্যনটো আলি আই লৃগাং উৎসৱ নামৰ আই শব্দটোৰ অৰ্থ কি আলি আই লৃগাং উৎসৱৰ নামৰ আই শব্দটোৰ অৰ্থ কি ইয়াতে অপচন 4টা আছে শুদ্ধ উত্তৰটো আমাৰ কি হ'ব অপচন ক ফল ইয়াৰ উৎস হৈছে ফল নেক্সট কুৱেশ্যনটো এইবাৰ তলত উল্লেখ কৰা বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত কোনখন ওদালগুৰি জিলাত অৱস্থিত ইয়াতে অপচন 4টা দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ কি হ'ব অপচন খ বৰ্ণদি কি হ'ব অপচন খ বৰ্ণদি নেক্সট কুৱেশ্যন হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ঘ পশ্চিম কাৰ্বি আংলং শুদ্ধ উত্তৰ কি হ'ব অপচন ঘ পশ্চিম কাৰ্বি আংলং নেক্সট কুৱেশ্যনটোলৈ আহিছো অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন গ নিৰুপমা বৰগোহাঁই কি হ'ব অপচন গ নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখনৰ লেখক নেক্সট কুৱেশ্যন কোনজন অসমীয়া কবি ধনী কবি নামেৰেও পৰিচিত কুৱেশ্যনটো কি হ'ব কোনজন অসমীয়া কবি ধনী কবি নামেৰেও পৰিচিত তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন খ বিনন্দ চন্দ্ৰ বৰুৱা শুদ্ধ উত্তৰটো কি হ'ব অপচন খ বিনন্দ চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যনটিলৈ আহিছো কিমান চনত IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল তলত আমাৰ ইয়াতে অপচন 4টা দি থোৱা আছে ইয়াৰ শুদ্ধ উত্তৰটো আমি কি বাছি উলিয়াব লাগিব শুদ্ধ উত্তৰ কি হ'ব অপচন খ 1994 চনত কি হ'ব 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটিলৈ আহিছো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত অসম বিধানসভাৰ তলৰ কোনটো সমষ্টি তলত অপচন 4টা দিয়া আছে ইয়াৰে কোনটো সমষ্টি হ'ব এনসাৰটো কি হ'ব অপচন ক মাজুলী কি হ'ব মাজুলী এইবাৰ আহিছো নেক্সট কুৱেশ্যনটোলৈ কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচন উদ্বোধন কৰা হয় তলত আমাৰ ইয়াতে অপচন 4টা শ্ব' কৰা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন খ ডিব্ৰুগড় কি হ'ব অপচন খ ডিব্ৰুগড় আমি আহিছো এবাৰ নেক্সট কুৱেশ্যনটোলৈ কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল কি হ'ব কুৱেশ্যনটো আমাৰ কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল তলত ইয়াতে অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো আমি কি উলাব লাগিব 1901 চনত 1901 চনত কি কটন কলেজ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন
ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান সদস্য নিৰ্বাচিত হয় তলত আমাৰ ইয়াতে অপচন 4টা আছে শুদ্ধ উত্তৰটো আমাৰ কি হ'ব অপচন খ 7 সদস্য ৰাজ্যসভাৰ বাবে অসমৰ পৰা নিৰ্বাচিত হয় নেক্সট কোৱেশ্চন তুলি আহিছো ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল তলত অপচন 4টা আমাৰ ইয়াতে দিয়া আছে শুদ্ধ উত্তৰটো আমি কি লিখিব লাগিব কি হ'ব শুদ্ধ উত্তৰটো অপচন খ পঞ্চম ৰাষ্ট্ৰপতি আছিল অৰ্থাৎ 5 নেক্সট কোৱেশ্চন কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰেও জনা হৈছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ কোচ নেক্সট কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক কৃষ্ণকান্ত হেণ্ডিক তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল নেক্সট কোৱেশ্চনটো লৈ আহিছো জীৱনী স্মৃতি তীৰ্থৰ কাৰ জীৱনৰ ওপৰত লিখা হৈছিল কোৱেশ্চনটো কি হ'ব জীৱনী স্মৃতি তীৰ্থ কাৰ জীৱনৰ ওপৰত লিখা হৈছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ নবীন চন্দ্ৰ বৰদলৈ কি হ'ব অপচন ঘ নবীন চন্দ্ৰ বৰদলৈ নেক্সট কোৱেশ্চনটো লৈ আহিছো 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন হৈছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন খ নাগালেণ্ড 1963 চনত অসমৰ পৰা বিচ্ছিন্ন হৈছিল নেক্সট কোৱেশ্চনটো লৈ আহিছো প্ৰথম অসমীয়াত ৰামায়ণ অনুবাদ কোনে কৰিছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন গ মাধৱ কন্দলী বন্ধু বান্ধৱীসকল আপোনালোকে জানেই চাগে এইটো প্ৰায় কমন কোৱেশ্চন কোনে অনুবাদ কৰিছিল ৰামায়ণখন অসমীয়াত মাধৱ কন্দলী নেক্সট কোৱেশ্চনটো লৈ আহিছো প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল কি হ'ব কোৱেশ্চনটো প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন গ গোপীনাথ বৰদলৈ তেখেত প্ৰথম অসমৰ মুখ্যমন্ত্ৰী আছিল এইবাৰ আহিছো নেক্সট কোৱেশ্চনটোলৈ অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন গ 5 সংখ্যক অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটোলৈ আহিছো কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল কি হ'ব কোৱেশ্চনটো কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল তলত ইয়াতে আমাৰ অপচন 4টা দি আছে ইয়াৰ শুদ্ধ অপচনটো কি হ'ব আমাৰ অপচন খ চৰাইদেউ আছিল অসমৰ আহোমৰ প্ৰথম ৰাজ্য নেক্সট কোৱেশ্চন প্ৰতি বছৰে অসম আৰক্ষী দিৱস কব পালন কৰা হয় কি হ'ব কোৱেশ্চনটো প্ৰতি বছৰে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় তলত অপচন 4টা আমাৰ দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ঘ 1 অক্টোবৰ দিনাখন কি হয় প্ৰতি বছৰে আৰক্ষী দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটো লৈছো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব অপচন গ 21খন জিলা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো লৈ আহিছো নিম্নলিখিত কোনে টকিঅ' অলিম্পিক 2020ত এথলেটিক্সত ভাৰতৰ প্ৰথম স্বৰ্ণ জয় কৰিছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন গ নীৰজ চোপ্ৰা বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি আপোনালোকে অকমান উপকৃত হৈছে তেনেহলে আমাৰ ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰো কৰি দিব